Hello guys, welcome back my channel Boy Online Blog. আজি আমি আইছো ইয়া আমাৰ ন্যাশনাল হাই ৰোড 17 ৰ কাষত এখন নতুন নাৰ্সাৰী খুলিছে তে বাৰাই নাৰ্সাৰী বুলি নামটো সাইনবোৰ্ডটো দেখি আছে ইয়াতে আপুনি সকলো ধৰণৰ গছৰ পুলি আৰু লগতে ফুল গছৰ লগত আৰু বহুত কিবা কিবি গছ পাব ইয়াতে আৰু বহুত কম দামত হয় আপোনালোকে ইয়াতে আহিব পাৰে আৰু নাৰ্সাৰীখন দেখাত ইমান ধুনীয়া বনাইছে আপোনালোকে দেখিলে মানে ধাৰণা কৰিব নোৱাৰিব সো আহিব সকলোৱে আহক এইটো নাৰ্সাৰীত আৰু আমি এতিয়া ভিডিওতে সকলোখিনি দেখাই দিম আৰু মোৰ লগত এজন খুৰা আছে খুৰাই আমাক সকলোখিনি দেখাই দিব তো ভিডিওটো চাই থাকিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব চাকডাও এইজন হল আমাৰ এই খুৰাজন খুৰা আপোনাৰ নাম মোৰ নাম সীতেশ সূত্ৰধৰ সীতেশ সূত্ৰধৰ এই খুৰাজন আমাক সকলোখিনি দেখাই দিব তো আহক আমি সকলোখিনি চাই লওঁ খুৰাৰ লগত এইবোৰ কি খুৰা কি গছ এইটো গোলাপ গোটেইখিনি গোলাপ ফুল এইটো ভৱন বেলি বুলি কয় ভৱন বেলি এইবিলাকৰ প্ৰাইস কি হিচাপে দিছে প্ৰাইস তোমাৰ 150 টকা 150 এইটো আৰু গোলাপৰ আছে 150 গোলাপ 150 ভৱন বেলি ভ্যাৰাইটিজ কালাৰ ভৱন বেলি মানে আৰু বহু কালাৰ হ'ব হয় বহুত ধৰণৰ কালাৰ আছে হয় কালাৰ গোটেইখিনি 150 তে পাই যাব আৰু এইটো হল বেলি ফুল 150 তকৈ কমতো আছে হয় মানে হতো আছে মানে কম দামৰো আছে আৰু উইদাউট টাব এইটো টাব লগাৰ কাৰণে 150 আৰু টাব নললে আৰু ইয়াতকে দাম কমত পাব ঠিক আছে আৰু এইটো হল কি ভৱন ভেলি এইটো বেলেগ কালাৰ এইটো ঠিক আছে আৰু এইটো কি দিছে পুনে জবা ফুলিব দুই এক দিনতে ফুলিব হয় এইটো টাব লগোৱা আছে 150 আৰু টাব নললে অলপ কমত পাই যাব অষ্ট্ৰেলিয়ান জবা এইটো আৰু এইটোৰ দাম কিমান দিছে আপুনি 200 ঠিক আছে এইটোও ভগন ভেলি এইটোৰ দাম তাৰ মানে টাব নাই যাৰ কাৰণে 100 টকা আপোনালোকে যদি কয় যে না খালি ফুল গছ লৈ যাম তেনেহ'লে আপুনি 100 টকা দি অনলি ফুল গছ জবা লৈ যাব পাৰে আৰু এইটো ভৱন ভেলি আপোনাৰ বিগ টপ মানে ডাঙৰ টাবৰ লগত পাব আপোনালোকে কিন্তু এইটো পাৰ গছৰ দাম 1000 মানে সকলো গছখিনি যদি আপুনি এইটো অলপ গছবিলাকৰ ডাঙৰ আছে আৰু এৰিয়াটো ডাঙৰ যদি আপুনি ৰুব খোজে হয় সোনকালে ফুলবিলাক ফুলিব সোনকালে ফুল ফুলিব এইটো আপুনি ডাঙৰ টাব লগোৱা আছে এইবিলাক আপুনি 1000 টকাত পাই যাব এইটো হল জাউ গছ আৰু এইটো আপোনালোকে প্ৰাইস কি হিচাপে দিছে 120 টকাত আপুনি এইটো জাউ গছটো লৈ যাব পাৰে এইটো হল আপোনাৰ এইটো টাব লগোৱা নাই আপোনালোকে টাব লগাই ল'ব লাগিব যাৰ কাৰণে দামটো অলপ কম আছে আৰু এইটো কি গছ খুৰা এইটো হল গন্ধৰাজ ফুল এইটো গন্ধৰাজ ফুলৰ আপুনি প্ৰাইসটো কিমান দিছে মানে 70 টকা অনলি 70 টকাত আপোনালোকে যে কি নাম কল এইটো গন্ধৰাজ ফুল খুব বঢ়িয়া স্মেল স্মেলটো মানে সুগন্ধি মানে স্মেলটো ভাল আৰু ঠিক আছে আৰু এইটো হল মেহগনি গছ এইটো মানে যেটো আপোনাৰ এই ফ্ৰুটস এটা আছে সেইটো গছ নহয় সেইটো নহয় মেহগনি তোমাৰ কাঠৰ কাৰণে কাঠৰ কাৰণে মানে সেগুন কাঠ এইটো এটা মানে কাঠৰ গছ আর কি ঘৰৰ ফাৰ্নিচাৰ বনায় এইটোৰ দাম আপুনি পাৰ গছৰ পুলি কিমানকে দিছে 80 रुपीस মানে 80 টকাত আপুনি এটা মেহগনি বস্তু ল'ব পাৰে আৰু এইটো কি গছ পুৰা মধুৰিয়াম এইটো আমাৰ লোকাল মধুৰিয়াম নে বেলেগ এইটো লোকাল নহয় বেংগলৰ বাৰাইপুৰ নাম এটা জায়গা আছে তাৰে মধুৰিয়াম এইটো তাৰ মানে বাৰাইপুৰ মানে বেংগলৰ সেই সাইডৰ গছ এইটো মানে মধুৰিয়ামটো আমাৰ লোকাল মধুৰিয়ামত বহুত ভাল আৰু মানে বহুত সোনকালে ধৰে পকি যাব সোনকালে আৰু খোৱাটো খুব টেষ্টি এইটো প্ৰাইস দিছে খুৰা 80 रुपीस পার পিস 80 रुपीस কে দিছে আৰু এইটো কি আছে এইটো খুৰা সেম মানে টাব লগোৱা আছে যাৰ কাৰণে 150 ঠিক আছে আৰু এইটো জামৰুল পিংক এইটো পিংক কালাৰ মানে এইটো গোলপীয়া হ'ব গছটো আৰু এইটোৰ প্ৰাইস কি ফলটো গোলপীয়া আৰু এইটোৰ দাম দিছে আপোনাৰ 180 আৰু এইটো কি মালয়েছিয়া আটা ফল বুলি যে আমি কওঁ আটা ফলটো এইটো প্ৰাইস কিমান দিছে আপুনি 150 আর এইটো কি গছ কুৰা ক্যালিফোর্নিয়ার কুহিয়ার ক্যালিফোর্নিয়া আমার ইয়ারে নহয় তার মানে এটা ক্যালিফোর্নিয়ার পৰা না এটা সুগার কেন এইটো আপনার কি বেছে পার পিস আপনি 200 দি আছে আর টাপ সাপ গোটেখিনি লগোৱা আছে আৰু এটা 200 দি কিনি ললেও না বহুত বেনিফিট হ'ব টুকরা কৰি যত্ন কি হিপা লাইছে এই যে গছটা লাইছে না টুকরা কৰি মাটি ধুই দিলে তারপরে হৈ যাব মানে এটা ললে এটা কাটি মানে রুই দিলে আৰু বেছি হৈ যাব তার মানে ঠিক আছে এইটো কি খুৰা মিঠা তেঁতুল তেতেলি তার মানে তেতেলি টেঙা এইটো আমাৰ লোকাল নে এইটো বাহিৰত গোটেইখিনি বাহিৰত তেতলি গছ এইটো প্ৰাইস দিছে আপোনালোকে 320 এইটো আপোনাৰ মিঠা তেতলি হয়
আৰু এইটো টাব নাই আৰু সেইকাৰণে দামটো অলপমান কম আছে আৰু এইখিনিত দামটো সাফিচিয়েন্ট এটা ভাল গছৰ কাৰণে আৰু এইটো কি গছ খুৰা থাইলেণ্ডৰ বগা জাম তো থাইলেণ্ডৰ বগা জাম এইটো জামটো বগা কালাৰ হ'ব হয় মানে আমাৰ লোকাল টোটালি বেলেগ আমাৰতো কলা কলা হয় অলপ গুলপীয়া টাইপ হয় এইটো তাৰ মানে বগা হ'ব আৰু ঠিক আছে আৰু এইটোৰ দাম প্ৰাইচ দিছে আপুনি 300 পাৰ পিস টাপ চাপ গোটেইখিনি লগোৱা আছে আপোনালোকে ইয়াৰ পৰাই ল'ব পাৰিব আৰু খুব এটা লৈ আছে প্ৰডাকশনটা মানে এইটো মানে বেছি বিক্ৰী হৈছে এইটো আপোনালোকৰ আচ্ছা ঠিক আছে তাৰপিছত এইটো হ'ল আপোনাৰ কাজু মহাৰাষ্ট্ৰৰ কাজু এইটো কাজু বাদাম যিটো কওঁ কাজু বাদাম গছ এইটো মহাৰাষ্ট্ৰৰ পৰা অনা আৰু এইটো আপোনালোকে প্ৰাইচ কিমান দিছে প্ৰাইচটো মোটামুটি 300 এইটো 300ত আহি যাব আৰু এইটো পুৰা মানে টাবত লগোৱা নাই এইটো আপোনালোকে নিজে লগাই ল'ব লাগিব বস্তাত আছে তো হয় হয় মানে ৰেটবিলাক অলপ বাঢ়ি কিয় সাৰ দিয়া হয় বিভিন্ন বাল্টি দিয়া হয় সেইকাৰণে ৰেটবিলাক সকলোখিনি ষ্ট্ৰবেৰী গছ এইবিলাক ষ্ট্ৰবেৰী হয় আৰু এইবিলাক কিমানকৈ বিক্ৰী কৰিছে পুৰা 150 টকা গছসকলো 150 মানে টবত আছে তো 150 টকা আৰু আমাৰ এই আগফালে সজোৱা আছে এইবিলাক 100 টকা 100 টকা মানে টাব নল'লে আপুনি 100 টকাত দি দিব আপোনালোকে এইটো 100 টকা এইবিলাকতো গোটেইখিনি ষ্ট্ৰবেৰীয়ে হয় গছ ভৰ্তি হৈ ফল লাগিব তাৰমানে ডালিম গাছবিলাক মানে বেছি ডাঙৰ নহয় আৰু এইটো বেছি নহয় এইবিলাক চব কলমৰ গাছ তো হয় 4 ফুট মান ওখ হ'ব 4 ফুট ওখ হ'ব আৰু তোমাৰ গছ একদম ডালিমবোৰ মানে সোনকালে আহে আৰু সোনকালে আহে ঠিক আছে দিয়ক আৰু এইটো কি গছ খুৰা এইটো হৈছে তোমাৰ জামু থাইলেণ্ড এইটো নহয় হয় জাম গছ ইয়াৰে মানে এইটো ৰেড কঁঠাল এইটো ৰঙা কঁঠাল গাছবিলাক কি মৰি গৈছে নেকি মৰি মানে বৰ্তমান যেটা ওয়েদাৰ এই হয় হয় আৰু বসন্তকালতো গছৰ পাতখিনি হৰে হয় এইবিলাক নতুন আহিছে নতুনকৈ আহি আছে এইটো কঁঠালটো জেক ফ্ৰুইট এইটো আপোনাৰ কিমানকৈ দিছে পাৰ পিচ 200 টকা ঠিক আছে এইটো কি খুৰা এইটো কি গছ এইটো হৈছে মধুৰিআম এইটো হ'ল মধুৰিআম এইটো হ'ল আপোনাৰ নাম হৈছে ভিয়েনাৰ গুৱাভা মানে মধুৰিআম ভিয়েনাৰ গুৱাভা এইটো আপোনাৰ পাৰ পিচ কিমান দিছে 100 টকা পাৰ পিচ 100 তাৰপিছত লাল জামৰুল আমি তো জেনাৰেলি বগাটা খাইছো হয় এইটো হ'ল লাল এইটো পাৰ পিচ আপোনাৰ 130 বগাটো অলপ পানীয়া হয় মিঠা হ'ব আচ্ছা ঠিক আছে এইটো কি গছ খুৰা আপেল এইটো হ'ল নামটা হৈছে আপেল 90 মানে এইটো আপেল গছ কিন্তু আপেলটাৰ নামে হ'ল আপেল 90 আপেল 19 এইটো পাৰ পিচ আপোনাৰ 250 কে দিছে আৰু এইটো কি গছ খুৰা এইটো লেচু গছ এইটো চাইনিজ লেচু হয় ফুলো আহিছে গছবিলাক এতিয়াৰ পৰাই ফুল আহিছে আৰু এইটো হয় অলৰেডি এইবাৰ ধৰিব ছিজনটো আহিছে এইটো পাৰ পিচ আপোনাৰ কিমান দিছে 230 ঠিক আছে দিয়ক আৰু এইটো কি এইটো লিচু গছ আৰু এইটো চাইনা লিচু এইটোৱে আৰু এইটো সেম এইটো মানে মিঠা হ'ব মানে কেঁচাই মিঠা লাগিব মিঠা লাগিব তাৰমানে পাৰ পিচ দিছে কিমান 250 পাৰ পিচ 250 ঠিক আছে দিয়ক আৰু এইটো কি গছ খুৰা এইটো আম গছ এইটো কেঁচা মিঠা সেম এইটোৱে থাইলেণ্ডৰ বগা জাম এইটো আৰু এইটো পাৰ পিচ কিমানকৈ দিছে পাৰ পিচ 200 ঠিক আছে এইটো কাটিমন আম এইটো ক'ৰ হয় এইটো খুৰা বাংলাদেশৰ আম এইটো বাংলাদেশৰ আম এইটো পাৰ পিচ কিমানকৈ দিছে আপোনালোকে 200 ঠিক আছে এইবিলাক সৰু থাকোঁতে চব ফল লাগে এতিয়া এই যে ফুল ফুলছে হয় ফুল ফুলিছে এইটো বছৰতে লাগি যাব ফল আৰু এইফালে ভাল কিছুমান আম গছ আছে হয় এটা কলগছো আছে হয় এটা হৈছে হিমসাগৰ আমাৰ কোৱালিটিটো ডাঙৰ হ'ব আৰু তোমাৰ মিঠা হ'ব আৰু ভিতৰৰ গুটি একদম পাতল গুটি মানে ডাঙৰ নহয় ফলটোৱে মানে মাংসই ভৰ্তি আৰু কি সেইটোৱে মানে এনে নৰ্মালি আপোনাৰ গুটিবিলাক ডাঙৰ থাকে এইটো মানে গুটি নাথাকে একেবাৰে সৰু হ'ব একদম পাতল হ'ব এইটো পাৰ পিচ কিমানকৈ দিছে 200 টকা ঠিক আছে এইটো হ'ল কলগছ এইটো কলগছ লোকেল কলটো নহয় আমাৰ এইটো G9 বানানা মানে কলগছটোৰ নামেৰে G9 ঠিক আছে এইটো পাৰ পিচ আপোনালোকে কিমানকৈ দিছে 200 ৰেড বানানা এইটো হ'ল ৰেড মানে ৰঙা হ'ব কলৰ মানে কলৰ যে বাকলিটো ফাৰ্ষ্ট টাইম আমি সেউজীয়া পাওঁ হয় প্ৰথমৰ পৰাই অলপ লাল ভাৱ আহি মোটামুটি যিমান ডাঙৰ থোক গোটেইখিনি লাল ভাৱ আহি যাব মানে ৰঙা হৈ যাব গোটেইখিনি ঠিক আছে এইটো পাৰ পিচ আপোনালোকে কিমানকৈ দিছে 350
350 আৰু এইটো হৈছে আম্রপালি 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 আম এইটো আম মানে আমৰ বেলেগ এটা জাতি আম্রপালি আম লাগি গৈছে হয় আম লাগিছে অলৰেডি সৰু গাছতে ইমান ধুনীয়াকৈ আম লাগিছে এইটোত চাওক চালে গম পায় তাৰপিছত এইটো আপোনালোকে প্ৰাইচ কিমানকৈ দিছে খুৰা পাৰ পিচ 200 এইটো হিমসাগৰ মানে লেংৰা আম বুলি কয় লেংৰা গোলাপ আম লেংৰা আম এইটো আম তাৰ মানে আৰু এইটো আপোনাৰ পাৰ পিচ দিছে 100 rupees ঠিক আছে এইবিলাক প্ৰত্যেকটা বস্তুৱে একদম মানে উন্নত ধৰণৰ ফল যথেষ্ট লাগিব আৰু এইটো কি গছ খুৰা এইটো প্লাম এই তোমাৰ এই যে সৰু সৰু হেৰি নিচিনা তোমাৰ এই তোমাৰ কি কয় বিলাহী নিচিনা সৰু সৰু টাইপৰ ফ্ৰুইট এইটো এটা আচ্ছা এইটো পাৰ পিচ আপোনালোকে দিছে আপোনাৰ 80 rupees কে দিছে ঠিক আছে দিয়ক এফালে আছে তোমাৰ এটা আম আছে জাপানী মিয়াজাকি সূর্য আম জাপানী মিয়াজাকি সূর্য আম এটার পার পিস হইছে এটার প্রাইসটো অলপ মানে হাই আছে এটার প্রাইস হবে আপনার 1500 টাকা পার পিস আর এটা আছে জাপানী মিয়াজাকি এটো সেম এটো আর দুটা বেলেগ আম তার মানে এটার দাম পার পিস দিছে আপনাকে 1000 ঠিক আছে আর ইয়াতে আছে ডুমুর বুলি কয় ডুমুর এটো ফুল গছ এটো এইখিনি আপনার ডুমুর ফুল এটো ফল এটা ফুল নহয় তার মানে এটোর প্রাইস হল আপনার পার পিস 400 ঠিক আছে এটো হইছে অল টাইম আমরা এটো আমরা গছ এটো আমার ইয়ার হয় আমরা হয় এটো হল আপনার পার পিস 320 আর এটা হইছে তোমার থাইল্যান্ডৰ কটবেল বুলি কয় থাই কটবেল এটো পার পিস আপোনালোকে দিছে কিমান 350 ঠিক আছে এটো হল আপনার এভোগোরা বুলি কয় এভোগার্ডো এটো কি এটো ফ্রুটস নেকি এটো ফ্রুটস এভোগার্ডো হ্যাঁ এভোগার্ডো ফ্রুটস হয় এটো আপনার পার পিস কিমানকে দিছে 800 টাকা ঠিক আছে এটো কি আমার স্ট্রবেরি গুয়াভা এটোর কেনে হয় নামটো হইছে মানে স্ট্রবেরি নিচিনা হয় সাগে চাই দেখাত মানে তেনেকুৱাই হ'ব অলপ ডাঙৰ হ'ব ঠিক এটো পার পিস আপোনালোকে দিছে 250 ঠিক আছে এটো হল চেরি বজাৰত যেটো আমি কিনো হইতো হয় চেরি আমাৰ ইয়াতে পাবো এইটো আপোনাৰ প্ৰাইস হল 150 পার পিস এটো হলকে আমেরিকান আফ্রিকট এইটো আপনার পার পিস 300 আর এইটো হল কিউই ফল এইটো হল আপনার পার পিস 400 আর এইটো হল সুইট অলিভ মিঠা জলপাই এইটো টেঙা পাইছো হয় জলপাইটো মিঠা জলপাই এটা আর মিঠা জলপাই মানে ইয়ার বিশেষত্ব এটা মিঠা আর জলপাই খাই লাভ নাই আর জলপাইও মিঠা হয়ে গেল ঠিক আছে এটা আপনি পার পিস দিছে আপনার 300 তার যেটো হল আপনার নাশপাতি বাবু খোসা হয় এইটো আপনার এখানে কয় নাশপাতি এইটো মানে বেলেগ জাতিটো বেলেগ হ'ব অলপমান হয় এইটো আপনার পার পিস হ'ব 300 আর এইটো নাম হইছে রাম ভুটান মানে ভুটানৰ পৰা আনা নেকি এইটো নামটা রামে ভুটান এইটো বেঙ্গলৰ পৰা আইছে এইটো হল রাম ভুটান এইটো আপনার পার পিস হল আপনার 1000 কে তারপর এইটো হল ননি ফল এইটো আপনার পার পিস কিমান দিছে 500 ফলটো ডাঙৰ হ'ব অলপ বালি বালিয়া টাইপৰ হ'ব আর এইটো হল আপনার কি লুকাট নাম আছে রেট হল আপনার 250 তারপর এইটো হল থাইবেরি 11 আম এইটো আপনার পার পিস হল 750 এটার নাম হইছে আলফানসো আম এটার পার পিস হইছে 850 তারপর এইটো হল ব্ল্যাক মালবেরি পিস আপনার 550 আর বাকি ভিতৰত আছে আমার এইবিলাক গোলাপ ফুলবিলাক আছে গোলাপ আছে আৰু পিছফালে এইপিনে হাসনাহান ফুল আছে আৰু এইপিনে আপোনাৰ এইপিনে আছে চেরি এইটো ফল হয় চেরি ফল মানে বগা আঙুৰ আছে নাচপতি আছে লেচু আছে যিয়েনক ইয়াতে আৰু বহুত ধৰণৰ গছ আছে আৰু বহুত ধৰণৰ ফুল আছে সো আপোনালোকে আহিব মই গোটেইখিনি এবাৰ ভালকে দেখাই দিছো আপোনালোকে আহিব ইয়াতে প্ৰাইস আপুনি কম বেছি হৈ যাব যদি ভালকে বেছিকে লয় তেনেহলে খুৰা অলপমান দাম কম বেছি কৰি দিব আর যদি লাউ গাছ লাগে লাউ গাছ এইবিলাক তো লোকাল লাউ তো নহয় একদিন রান্না ঘরত লাগে এইবিলাক হয়
হাইব্ৰিডৰ লাও আছে, হাইব্ৰিড লাও, পানী লাও এইটো সোনকালে ধৰিব। আৰু এইবিলাকে লাও গছ আছে, আৰু ইপিনে এইটো আপোনাৰ তৰমুজ গাছ চাগে, তৰমুজ গছ এইটো, লেচেৰা গাছ, তৰমুজ গছ, লাও গছ, এইবিলাক সকলো মোটামুটি যিমানখিনি দৈনন্দিন জীৱনত যিখিনি দৰকাৰ সকলোখিনি বস্তু আপুনি ইয়াতে পাই যাব। চ' ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ, আৰু মই এবাৰ ঠাইটো ইমান ধুনীয়াকৈ সজাইছে ইহঁতে, মই এবাৰ ভালদৰে গোটেইখিনি দেখাই দিম। আৰু খুৰা ধন্যবাদ আপুনি সহযোগিতা কৰাৰ কাৰণে। ইয়াতে দেখা পাইছে, ইয়াতে ধুনীয়াকৈ কি কয় এইটো হাতীৰ ষ্টেচুটো বনাই দিছে খুৰাই, আৰু যিখিনি মোক জনা মতে ইয়াতে যদি কাৰোবাৰ দৰকাৰ পৰে, যেনেকুৱা হাতী বা ডাইনাছৰৰ দৰে কোনোবা ষ্টেচু যদি দৰকাৰ পৰে, তেনেহ'লে ইয়াতে আপোনালোকে যোগাযোগ কৰিলে আপোনালোকে কোনোবা মানুহৰ হওক, জীৱ জন্তু হওক, আৰু এনি ষ্টেচু যদি লাগে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা অৰ্ডাৰ কৰি বনাই ল'ব পাৰিব।